ফাইনালি যিসকল মানুহে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো যদি আপোনালোকে এপ্লাই কৰিছে আপোনালোকৰ নামটো যদি সিহঁতে কাটি দিছে তেনেহ'লে আপোনালোকে কিন্তু নতুন কৰি আপোনালোকে আকৌ আবেদন কৰিব পাৰিব। আবেদন কৰিলে কিন্তু এইবাৰ কিন্তু আপোনালোকৰ নাম কোনেও কাটিব নোৱাৰিব। তো আপোনালোকে শীঘ্ৰে আপোনালোকে কৰক আবেদন কেনেকৈ কৰিব, কি যোগ্যতা থাকিব লাগিব আপোনালোকৰ। তো আপোনালোকে এই যোগ্যতা থাকিলেহে আপোনালোকে অৰুণোদয় আঁচনিখন আবেদন কৰিব পাৰিব। আপোনালোকৰ হাতত যদি ৰেচন কাৰ্ড আছে আপোনালোকে নিশ্চয় আপোনালোকে অৰুণোদয় আঁচনিখন আবেদন কৰিব পাৰিব। তো এইটো মই কোৱা কথা নহয়, এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিজ মুখেৰে ঘোষণা কৰিছে এয়া। তো যিসকল মানুহে এতিয়ালৈকে আবেদন কৰিব পৰা নাই অৰুণোদয় 3.0 সেইবাবে আপোনালোকে কিন্তু নতুন কৰি প্ৰত্যেক সমষ্টিতে কিন্তু 5,000 কৰি লোকে আবেদন কৰিব পাৰিব এইবাৰ। তো যিসকলে আবেদন কৰিব পৰা নাই শীঘ্ৰে আবেদন কৰক। আৰু যদি আপোনালোকে প্ৰথমবাৰলৈ এই চেনেলটো ভিজিট কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সেইসকল মানুহ আপোনাৰ সহায়ত সেইসকল মানুহে যাতে আবেদন কৰিব পাৰে অৰুণোদয় 3.0ৰ বাবে। তো যিসকল মানুহে আবেদন কৰিছে সেইসকলেতো পইচা লাভ কৰিব, আৰু যিসকল মানুহে কিবা না কিবা কাৰণত যদি আপোনালোকৰ নাম ৰৈ গৈছে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ আবেদন কৰিব পাৰিব। আবেদন অন্তিম সীমা হৈছে 30 জুন। তো এই 30 জুনৰ ভিতৰতে আপোনালোকে আবেদন কৰিব লাগিব। যদি আপোনালোকে এতিয়ালৈকে আবেদন কৰিব পৰা নাই আবেদন কৰিব পাৰিব নিশ্চয়। তো এই আবেদনটো আপোনালোকে কেনেকৈ কৰিব, আপোনালোকৰ যিটো গ্ৰাম পঞ্চায়ত আছে সেই গ্ৰাম পঞ্চায়তত যাব, যাই কিনে আপোনালোকে আবেদন কৰিব পাৰিব, বা আপোনালোকৰ যিটো ভোট কেন্দ্ৰৰ যিটো BLO আছে সেই BLOৰ লগত যোগাযোগ কৰিব। যদি আপোনালোকে এই দুটা জেগাত যাই কিনে আবেদন কৰিব নোৱাৰে তেনেহ'লে কিন্তু আপোনালোকে যাব লাগিব আপোনালোকৰ যিটো ব্লক আছে ব্লকত যাব লাগিব, যাই কিনে আপোনালোকে আবেদন কৰিব পাৰিব। তো এয়াই আছিল আপোনালোক গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। আৰু যিসকল মানুহে ঘৰৰ বাবে জিঅ' টেকিং কৰিছে সেইসকল মানুহে কিন্তু বহুত মানে ভিডিঅ' বনাই আছে যে নতুন যিটো জিঅ' টেকিং কৰিছে সেই জিঅ' টেকিঙৰ নতুন যিটো লিষ্ট আছে সেই লিষ্টটো দেখুৱাই আছে। তো মই আপোনালোকক ক'ব বিচাৰিছোঁ যে যিসকল মানুহে জিঅ' টেকিং কৰিছে সেইসকল মানুহৰ কিন্তু এতিয়ালৈকেও নতুন লিষ্ট অহা নাই। আৰু যিসকল মানুহে এইবোৰ ভিডিঅ' চাই আছে সেইবোৰ ভিডিঅ'ৰ পৰা আপোনালোকে অলপ দূৰত থাকিব, সেইবোৰ মানুহে কিন্তু আপোনালোকক সঠিক তথ্য নিদিয়ে। তো আপোনালোকে এই যিটো নতুন জিঅ' টেকিং কৰিছে সেই জিঅ' টেকিঙৰ বাবে ব্লক পৰ্যায়ৰ পৰা আপোনালোকৰ ভেৰিফিকেশ্যন কৰিব আপোনালোকৰ ঘৰ সঁচাকৈ কেঁচা ঘৰ আছে নে নাই। যদি আপোনালোকৰ সঁচাকৈ কেঁচা ঘৰ আছে তেনেহ'লে আপোনালোকে 100% ঘৰ লাভ কৰিব। আৰু যদি আপোনালোকৰ ঘৰ আছে তেনেহ'লে কিন্তু আপোনালোকে এই ঘৰটো লাভ নকৰিব। তো যদি আপোনালোকৰ ঘৰত যাই কিনে মানে ভেৰিফিকেশ্যন কমপ্লিট কৰিছে তেতিয়াহে আপোনালোকে এই চৰকাৰী ঘৰৰ নতুন তালিকাখন প্ৰকাশ পাব। তো এতিয়ালৈকে কোনো ধৰণৰ আপডেট অহা নাই, আহিলে মই আপোনালোকক নিশ্চয় জনাই দিম। তো যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। তো আৰু যিসকল মানে এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিব পৰা নাই আপোনালোকে নিশ্চয় জিঅ' টেকিং কৰিব পাৰিব। অন্তিম সীমা 30 জুনলৈকে আছে। তো আপোনালোকে কিন্তু আপোনালোকৰ হাতত আপোনালোকৰ যিটো জব কাৰ্ড আছে সেই জব কাৰ্ডখন থাকিব লাগিব, তেতিয়াহে আপোনালোকে নিজৰ জিঅ' টেকিং নিজে কৰিব পাৰিব। তো এয়া আছিল আপোনালোক গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।